নমস্কাৰ মানুহসকল, মোৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বলক ৰাতিপুৱাৰ আমাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিম, মানে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিম। গতিকে বলক। আৰু যিহেতু ৰাতিপুৱা, গতিকে অকণমান লাহেকৈ গেটখন খুলিব লগা হয়, কাৰণ বেটি শুই থাকে যে সিহঁতে যদি কেনেবাকৈ চাউণ্ডটো মানে শুনি পায় একেবাৰে পাছে পাছে দৌৰ মাৰে তাই। আৰু যিহেতু মই খোলোতে তাই শব্দ শুনিয়েই গ'ল, মানে উঠিয়েই গ'ল। গতিকে মই অকণমান গেটখন মানে লাহেকৈ খুলিবলৈ যিমান চেষ্টা কৰিছোঁ, তাৰ হাৰ পাই গ'ল যেতিয়া, আৰু এতিয়া ৰক্ষা নাই, মোৰ পাছে পাছে আহিছে। আৰু চাওক ইমান ধুনীয়া হৈ আছে। আৰু ৰাতিপুৱা অকণমান সোনকালে উঠি যেতিয়া খোজ কঢ়া হয় বা অকণমান মানে ফুৰিবলৈ যোৱা হয়, বহুত বেছি ধুনীয়া লাগে ন। এই চৰাইকেইটাত দেখিছে বহুত বেছি ধুনীয়াকৈ বহি আছে, মোৰ ইমান ভাল লাগিলে, সেইটো কাৰণে ধুনীয়াকৈ ৰাখি থৈ দিলোঁ। আৰু এই গোলাপ ফুলজোপা যে ইমানেই ফুলিছে নহয়, মানে বেবী পিংক কালাৰৰ গোলাপটো যে এইটো দেখিছে বহুত বেছি ধুনীয়া লাগিছে, মানে সেইটো কাৰণে মই অকণমান ধৰি ৰাখি থ'লোঁ। আৰু বেটি যিহেতু মোৰ পাছে পাছে ঘূৰি ফুৰিছে নহয়, তাইক আকৌ মই লৈ যাব নোৱাৰোঁ, কাৰণ কি হয়, মই যদি লৈ যাওঁ তাই ইমান পলাই কোনটোৰ লগত পলাই দিয়ে হাতৰ পৰাই ধৰিব নোৱাৰোঁ, সেইটো কাৰণে মই নিনিওঁ তাইক। গেটখন ধুনীয়াকৈ মাৰি থৈ আহিছোঁ। আৰু এতিয়া বলক তেন্তে গৈ থাকোঁ অলপমান, যিহেতু বেছি দূৰ নাযাওঁ, অকলে গৈছোঁ, অলপমান খোজ কাঢ়িম, গতিকে সেই ওচৰৰ পৰিৱেশটোকে অকণমান দেখাম। আৰু চাই থাকক, আৰু আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাব। ইমান ধুনীয়া বস্তু এটা দেখিলে খোজকাঢ়ি আহোঁতে দেখি পাওঁতে আপোনালোকে গোটেই পথাৰখন অকল বগলী চাব হা। আৰু এইফালে দেখিছে নহয়, ইমানেই বগলী আছে নহয়, বহুত বেছি বগলী আছে। মানে স্কুলৰ পথাৰ হয় এই পথাৰখনত, ইমানেই মানে ৰাতিপুৱা কাৰণে নেকি, আচলতে ৰাতিপুৱা ধৰক মানে গৰু ছাগলীবোৰ ইমানকৈ নাথাকে ন ৰাতিপুৱাই, সেইটো কাৰণে সিহঁতি একদম মানে ইমান ধুনীয়াকৈ চৰি আছে, ভাল লাগিছে। মই সেইটো কাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু যে এইডোখৰত মানে কি হয় হা, পৰিৱেশটো অলপমান বেলেগ হয়, ওচৰতে মানে জুৰিটো আছে যে, জুৰিটোতো সিহঁতি যাব পাৰে, সেইটো কাৰণে চাগে থাকে নেকি, বহুত বেছি ধুনীয়া হৈ আছে। মই অকণমান ওচৰৰ পৰা দেখাম আপোনালোকক বাৰু। আমাৰ বেটি গুচি আহিলে চাওক, কেইজনী মই আৰু আনিব এতিয়া লাগিব কি দেই। হ'ল, মানে মইতো আৰু বেটিক এতিয়া ঘৰত হৈ বান্ধি থৈ গৈছেহি আহিছিলোঁ, নহয় কিন্তু তাই। এতিয়া সেইজনী মই বেটিৰ গেটখন নিচিনা খুলি লাগিছে। মই নাচি অলপমান তাই খৰকৈ গৈ গুচি আহিলে তাইক চাওক। আনিব লাগিব, কাৰণ ৰাস্তাত ৰাস্তাৰ মানে কিনাৰত পকা আছেহি ন। ৰাস্তাত ৰখি আছে ন, ইফালৰ পৰা গাড়ী চাড়ী আহিলে অলপমান দিগদাৰ হ'ব। একদম পুৰা ৰাস্তাৰ কিনাৰত গুচি আহিলে। হ'ব দেই। হয়, বেটি ইমান দৌৰি দৌৰি আহিলোঁ, তাৰপাছত কি হ'ল দেখিলে নহয়, এইজনী বেটি নহয়, আচলতে বেলেগ এজনী হয়, মানে বেটিৰ নিচিনা অলপমান হোৱাইট কালাৰ নহয় জানো, তাই বুলি ভাবিলোঁ, কাৰণ কি ৰাস্তাৰ কাষত মানে অকণমান গাড়ী চাড়ী এতিয়া এইটো সময়ত অকণমান মানে মুকলি নাথাকে জানো, গাড়ীবোৰ ইমান নচলে, কিন্তু একদম পূৰা যোনকেইখন আহে পূৰা স্পীডত আহে এইটো সময়ত, সেইটো কাৰণে মানে ৰাতিপুৱা সময়টো এৰি দিবলৈ ভয় লাগে অলপ, সেইটো কাৰণে মানে প্ৰায়ভাগে আমি ঘৰৰ মানুহ ওলাই আহিলোঁ, তাইক মানে অকণমান সোমোৱাই থৈ আহোঁ, সেইটো কাৰণে ভয় খাই গৈছিলোঁ অলপমান। আৰু ইয়াৰ চাওক ইমান ধুনীয়া। আৰু এইডোখৰত দেখিছে এখন হাকো দি থৈছে, মানে হাকুখন কি কাৰণে দিছে, জুৰিটো আছে ন, জুৰিটো পাৰ হৈ যাবলৈ, মানে কাৰণ গৰু ছাগলী দিবলৈ এইফালেদিয়ে যায় ন, পথাৰ কেইখন আছে এইডোখৰতে, সেইকাৰণে মই অলপমান আপোনালোকক হাকুডাল পাৰ হৈ দেখাম দেই। ভয়ো লাগিছে, কিন্তু মানে ইমানো পচা নহয়, ইফালৰ ডালত ভৰি দিবলৈ অলপমান ভয় আছে, কিন্তু ধুনীয়াকৈ পাৰ হৈ আহিব পাৰিলোঁ। আৰু চাব দেই বগলীকেইটা ইমান ধুনীয়া। মানে আৰু এইডোখৰত মানে কি হয়, অকণমান মানে পথাৰৰ নিচিনা জেগাডোখৰ যে, সেইটো কাৰণে আপোনাৰ চৰাই বহুত পায় মানে, আৰু ইমান ধুনীয়াকৈ চৰাই মাতবোৰ শুনি থাকি ভাল লাগে। আৰু মই অকণমান ওচৰ চাপি গ'লোঁ ন সিহঁতৰ, সেইটো কাৰণে সিহঁতে উৰি উৰি গৈছে, দেখিছে নহয়, উৰি মানে বেছি দূৰ নাযায়, এই কাষতে এখন পথাৰ আছে, সেই পথাৰখনলৈ যাব। আৰু ৰাতিপুৱা সময়কণত এনেকুৱা পৰিৱেশটো চাই মানে বহুত বেছি ভাল লাগে ন। আৰু আচলতে ৰাতিপুৱা সেইটো কাৰণে মই অলপমান খোজকাঢ়িবলৈ যাওঁ যে, অলপমান সেইটো কাৰণে যাওঁ, আৰু অকণমান ভাল লাগে এই পৰিৱেশবোৰ দেখি। আৰু এয়া চাওক, একদম সূৰ্যটো ইমান ধুনীয়াকৈ ওলাইছে গছকেইজোপাৰ মাজৰ পৰা, দেখি বহুত বেছি ধুনীয়া লাগিছে। আৰু এতিয়া গৈ থাকোঁ বলক ঘৰলৈ।
আৰু কি মানে কি হা কিমান মানে বেছি দেৰি ৰখিব নোৱাৰোঁ কাৰণ বেটি ঘৰত আকৌ কি কৰিছে মই তাইক মেলি থৈ আহিলোঁ নে হয় সেইটো কাৰণে মই অলপমান জল্দি যাব লগা হৈছে আৰু এয়া দেখিছেনে আমাৰ পথাৰখনতো বগলী পৰি আছে মানে বগলী এই পথাৰ য'ত থাকে সেইডোখৰত চাগে বেছিকৈ থাকে নেকি বগলী সেইটো কাৰণে আমাৰ পথাৰখনত মানে পৰে ইমানো বেছিকৈ নপৰে সেই তেনেকৈ যেনেকৈ পৰি আছিলে আৰু এতিয়া ঘৰ পাই গ'লোহি আৰু চাওক বেটিক মই বিচাৰি ক'ত পাইছোঁ জানেনে একদম পাছফালে অকলে আছেগৈ আৰু এতিয়া চাব দেই মই যে তাইক নিনিলোঁ তাইক এনেকুৱা কৰিব মানে মোক পাত্তা নিদিয়া নিচিনা কৰে তাইক যদি নিনিও মানে তেনেকুৱা কৰে আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আশা ৰাখিছোঁ আপোনালোকে ধুনীয়াকৈ মৰম আৰু ধুনীয়া কমেণ্ট কৰিব ষ্টে টিউন টু দ্য নেক্সট ভিডিঅ'